Hey guys, welcome to back my YouTube channel. এতিয়া আমি কলৈ কৈ আছো গোলাঘাটৰ পৰা অলপ দূৰ গলে পাই বিৰংগনা সতী সাধনী কলাক্ষেত্ৰলৈ গৈ আছো আৰু তাৰ ভিতৰত গৈ কি দেখাম বলক তেনেহলে ভিডিঅটো আৰম্ভ কৰো। ফাইনেলি আহি পাই গলো আমি বিৰংগনা সাধনী কলাক্ষেত্ৰলৈ। এতিয়া বিৰংগনা সাধনী কলাক্ষেত্ৰলৈ আমি ভিতৰলৈ সোমাই যাম আৰু তাৰ ভিতৰত কি দেখাম আপোনালোকক। টিকেট দিয়া ইয়ালৈ আমি সোমাই আহিছো এতিয়া বিৰংগনা সাধনা কলাক্ষেত্ৰলৈ। ইমান ধুনীয়া। আৰু এতিয়া আমি এফালে সোমাই গৈ আছো। হেল্ল' গাইছ, আপোনালোকে দেখিব পাইছে ইয়াত বিৰংগনা সতী সাধনীৰ ধুনীয়াকৈ মূৰ্তি বনাই ৰখা হৈছে। কি সুন্দৰকৈ বনাই ৰখা হৈছে আৰু চুতীয়া জাতিৰ প্ৰত্যেক স্মৃতি ইয়াৰ লগত জড়িত হৈ আছে। যি বিৰংগনা সতী সাধনী দেৱীৰ ধুনীয়াকৈ মূৰ্তি বনাই ৰখা হৈছে। তাৰ পাছত আমি কলাক্ষেত্ৰৰ ভিতৰৰ ফালে এইফালে সোমাই যাবলৈ চেষ্টা কৰিম। হেল্ল' গাইছ, আমি এইফালে ভিতৰৰ ফালে সোমাই আহিলো আৰু এতিয়া বিৰংগনা সাধনী কলাক্ষেত্ৰলৈ এইফালে দেখুৱাই আছো। ইমান ধুনীয়া প্লেচ। এতিয়া আমি গৈ আছো এইফালে অকণ আগলৈ গৈ আছো। আগত কি হয় দেখা। হেল্ল' ফ্ৰেণ্ডসকল, বলক এতিয়া এইবাটেৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালেদি সোমাই গৈ আছোঁ আৰু গৈ থাকোঁতে মই দেখিলোঁ এইখিত মূৰ্তি এটা দেখিলোঁ আৰু মূৰ্তিটো আপোনালোকক দেখাম। কি ধুনীয়া সুন্দৰকৈ মূৰ্তিটো বনাই ৰখা হৈছে। ইয়াত দেখিছে এয়া 4টা বগা ঘোঁৰা আৰু ৰথ চালকজনে ৰথ চলা এটা দৃশ্য দেখুৱাইছে। ৰথৰ ওপৰত উঠি আছে শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী। শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী হয় যেন লাগিছে। শ্ৰীকৃষ্ণ হয়, ৰুক্মিণী হয় নে হয়তো নাজানো। আৰু শ্ৰীকৃষ্ণ আৰু ৰুক্মিণী শৰণ কৰা দৃশ্য যেন লাগিছে। এয়া শ্ৰীকৃষ্ণই সেই প্ৰজাজনক বা মন্ত্ৰীটোক কিবা আদেশ দিছে, নাজানো ইয়াৰ বিষয়ে। কিন্তু ইয়াৰ বিষয়ে যদি কোনোবাই ভালকৈ জানে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। কি ধুনীয়াকৈ এনেকৈ মূৰ্তি বনাই ৰখা হৈছে শ্ৰীকৃষ্ণৰ ধুনীয়াকৈ। আজি মানে আমি ভিডিঅ' বনাম বুলি অহা নাছিলোঁ আৰু গোলাঘাটলৈ আমাৰ বিশেষ কাম আছিলে। গোলাঘাটলৈ আহিছিলোঁ। লগৰজনে ক'লে ব'লা বিৰংগনা সতী সাধনী কলাক্ষেত্ৰৰ ভিতৰলৈ এবাৰ সোমাই যাওঁগৈ। এনেই এফালে আহিলোঁ আৰু ঘূৰিবলৈ, আৰু এনে আহলে ভিডিঅ'টোকে বনাই দিওঁ বুলি ভাবিলোঁ। দেখুৱাইছোঁ আপোনালোকক কি ভাল লাগে আৰু ক'ব কমেণ্ট কৰি। অৰূপ হাই বুলি এটা কৈ দিয়া। কেনেকুৱা লাগিছে ইয়াত আহি? কোৱা আকৌ কিবা এটা। বহুত ভাল লাগিছে। এয়া শ্ৰীকৃষ্ণৰ কিবা এটা দৃশ্য আৰু কি ধুনীয়া পাৰ্ক বা বিৰংগনা সাধনী কলাক্ষেত্ৰৰ ভিতৰতে এনেকুৱা ধুনীয়া পাৰ্ক এখন আছে বা। এতিয়া মই এইফালে সোমাই গৈছোঁ ফিচাৰী কিনাৰে ফিচাৰী দিছে। ফিচাৰী কিনাৰত গোটেই গছ গছনি লগাই থৈছে। পাৰ্ক টাইপৰ বনাই থৈছে আৰু পাৰ্ক ধুনীয়াকৈ আৰু জেগা আছে আৰু ধুনীয়াকৈ বহি কথা চথা পাতি থাকিব পৰা ধুনীয়াকৈ। আৰু বহুতো গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি ধুনীয়াকৈ কথা চথা পাতি আছে আৰু ইয়াত কোনো ক'বলগীয়া নাই আৰু বিন্দাছ মনৰ কথা খোলা খুলিকৈ পাতি থাকিব পাৰি।
কোনে কোনে অহা নাই বীৰংগনা সাধনী কলাক্ষেত্ৰত এবাৰ আহি চাই যোৱা, ধুনীয়া লাগিব, সোমাই ভাল লাগিছে। এফালে এনেকৈ কৰি সোমাইছোঁ আমি আৰু হেল্ল' গাইজ, এতিয়া গোটেই ঘূৰিলোঁ আৰু বীৰংগনা সাধনী কলাক্ষেত্ৰত। তাৰপিছত এতিয়া আমি ঘৰলৈ যাম আৰু ভিতৰলৈ গৈছিলোঁ, ভিতৰলৈ সোমাবলৈ পাৰ্মিশ্যন দিলে কাৰণ আমাৰ ওচৰত টিকেট নাছিলে আৰু টিকেটো শেষ হ'ল বুলি ক'লে, সেইকাৰণে আৰু ভিতৰত নোসোমালোঁ। ভিতৰত পূৰা মজা ফাংচন চলি আছে। তাৰপাছত এতিয়া আৰু আমি ঘৰলৈ যাম আৰু এতিয়া বাহিৰতে এইবোৰ দৃশ্য দেখাইছোঁ আৰু ভিতৰত বেলেগ এদিনাখন আহিলে সোমাম আৰু ধুনীয়াকৈ ফাংচন চলি আছিল, চাবলৈ পালে ভাল লাগিলহেঁতেন আৰু এতিয়া। চ' এতিয়া আমি ঘৰলৈ যামগৈ আৰু এতিয়া। চ' বাই বাই।